হাই গাইজ, আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ কাৰণ এইকেইদিন অলপ ব্যস্ত আছোঁ মানে কেলৈ ব্যস্ত আছোঁ আপোনালোকে ভিডিঅ'টো চালেই গম পাব। তো এতিয়া মই এফালে যাব ওলাইছোঁ আৰু কেলৈ গৈছোঁ, কিহৰ কাৰণে গৈছোঁ আৰু মই ইমান দিন কিয় ভিডিঅ' বনোৱা নাছিলোঁ, সকলোখিনি কথা আপুনি তাত গৈ গম পাব। গতিকে বলক অলপ দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে মই য'ত আহিম বুলি কৈছিলোঁ এতিয়া পালোহি ইয়াত। এতিয়া ভিতৰলৈ সোমাই যাম। ইয়ালৈ কেলৈ আহিছোঁ মই গোটেইখিনি কথা ক'ম আপোনালোকক। এফালে সঞ্জীৱ দা বহি আছে, কাম কৰি আছে, আৰু মই কেলৈ আহিছোঁ ক'ম আপোনালোকক ইয়ালৈ। একচুৱেলি মানে মোৰ বহুদিন আশা এটা আছিলে এখন কিতাপ লিখাৰ। তো ফাইনেলি সেই আশাটো পূৰণ হ'লকৈ মই এখন কিতাপ লিখি শেষ কৰিলোঁ। মানে কিতাপ মানে ঠিক উপন্যাস, মানে উপন্যাসৰ শাৰীত পৰিছিল নে মই সেইটো এতিয়ালৈকে ক'ব নোৱাৰোঁ, কাৰণ এই সাহিত্য জগতখন মানে সাহিত্য ক্ষেত্ৰতো মই একেবাৰে নতুন, প্ৰথমবাৰ কাৰণে কিবা লিখিছোঁ এবাৰ। কিন্তু লিখা মেলা চখটো মোৰ বহুত আগৰ পৰাই আছিলে, কিন্তু এতিয়াহে লিখি মেলি হোৱাৰ পিছত এতিয়া আপোনাৰ যিহেতু বহুত কাম থাকে এখন কিতাপৰ, এতিয়া মই এডিটিং কৰি আছোঁ, মানে আপোনাৰ DTPG এডিটিং কৰে আমাৰ ঢেকীয়াখোৱাৰ আপোনাৰ আমাৰ সঞ্জীৱ দাই কৰি আছে। তেখেতে বহুতো কিতাপ এডিটিং কৰিছে আগৰ পৰাই, আৰু মোৰ কিতাপখন তেওঁ কৰি আছে। মোক খুব ভাল লাগিছে যেন তেওঁ এজন অভিজ্ঞ মানুহে মোৰ কিতাপখন এডিটিং কৰি আছে। তো দাদা কেনেকুৱা লাগিছে মোৰ কিতাপখন এডিটিং কৰিবলৈ? খুব ভাল লাগিছে। তোমাৰ এয়া প্ৰথম প্ৰচেষ্টা। ইতিমধ্যে প্ৰায়খিনি মই প্ৰুফ চাই যাওঁতে গম পাইছোঁ এই কাহিনীটো। খুব ভাল লাগিছে। তোমাৰ লিখনিও যথেষ্ট উন্নত হৈছে। হয়, আশা কৰোঁ আগলৈ ইয়াতকৈও ভাল ভাল লেখা মানুহে পঢ়িবলৈ পাব। আৰু এইখন কুঁৱলী পঢ়ি ডিচেম্বৰ মাহত ৰিলিজ হ'ব বুলি জনাইছে এইকাৰণে। আপোনালোকে নিশ্চয় পঢ়িব ৰিলিজ হোৱাৰ পাছত, আৰু তেওঁক উৎসাহ যোগাব বুলি আশা কৰিছোঁ। নিশ্চয় ধন্যবাদ জনালোঁ তেওঁক। আৰু মই আপোনালোকক ক'ম যেন এইবাৰ মোৰ এখন প্ৰথমবাৰৰ কাৰণে কিবা লিখিছোঁ। যদি কিবা মানে কেনেকুৱা হৈছে মই নাজানো, আপোনালোকে পঢ়িব মোৰ কিতাপখন, পঢ়ি পেলাই কেনেকুৱা পালে নিশ্চয় মোক জনাব। আৰু এতিয়া ভিডিঅ'টো ইমানতে সামৰণি, যিহেতু আজি এইটো ব্লগ নহয়, মই একচুৱেলি এইকেইদিন মানে ভিডিঅ' দিবৰ পৰা নাই। একচুৱেলি এইকেইদিন মই কিতাপৰ কামতে লাগি আছোঁ, সেইকাৰণে ভাবিলোঁ কিবা এটা বনাই দিওঁ আৰু মানে ইউটিউবত দিওঁ। তো ঠিক আছে, থেংক ইউ। মোৰ ভিডিঅ'বোৰ চাই থাকিব, ধন্যবাদ।